ये दिल्ली है मेरे यार, बस इश्क मोहब्बत प्यार। बस्ती है मस्तानों की दिल्ली, दिल्ली गली है दीवानों की दिल्ली 6। মই ফুডলেণ্ড আৰু মই আপোনালোকৰ প্ৰীতিতা। আজিৰ ব্লগটো নতুনকৈ আৰম্ভ কৰিছোঁ ষ্ট্ৰীট ফ্ৰম দি দিল্লী। अभी भैया दुकान खुलेगा? ये सेंटर मार्केट के गिनती में आता है। लाजपत नगर 2 एच ब्लॉक आई ब्लॉक एच ब्लॉक आई ब्लॉक ना। তো আমি ইয়াতে আজি লাজপত নগৰৰ এইচ আৰু আই ব্লকত আহিছোঁ। সো ইয়াত একচুৱেলি আফগানী ফুড পায়, আফগানী মানুহো থাকে এইখিনি জেগাত এটা লোকেশ্যনত। তো আফগানী ফুড এক্সপ্ল'ৰ কৰাৰ কাৰণে আহিছোঁ, কিন্তু বহুত সোনকালে ৰাতিপুৱাই আহি দিলোঁ। তো দোকানবোৰ খোলা নাই, এইবোৰ কিছুমান ষ্টল খুলিছে। সো ইয়াত চাহৰ দোকান পালোঁ, সেইকাৰণে চাহ খাই দিলোঁ। ইয়াত মই আপোনাক আজি ফুডৰ লগতে লোকেশ্যনটো কেনেকুৱা, কোনটো ৰাস্তাৰে আহিব লাগে অলপমান দেখুৱাই দিম, তো চাই থাকক। সো লাজপত নগৰৰ পৰা যদি এণ্ট্ৰি কৰোঁ তেনেহ'লে আমি ৰিক্সা লৈ যে আহিলোঁ, ৰিক্সা লৈ আহি সেইফালেৰে সোমাই ইয়াত নামিছোঁ এইখিনি ৰাস্তাত। আৰু সন্মুখত আছে ডক্টৰ পাথলেবছ এইটো চাইনবৰ্ডখন, আৰু এইফালে এটা গলি আছে আৰু ৰাইট চাইডে এটা গলি আছে। তো আমি এতিয়া ৰাইট চাইডে যাম, বিকজ লোকেল মানুহে কৈছে যে ৰাইট চাইডৰ আফগানী মানুহ বহুত থাকে। আৰু এইখিনিকে কিছুমান মানুহে মিনি কাবুল বুলি কয়, মই বহুত ভিডিঅ'ত দেখা পাইছোঁ। আৰু ইয়াতেই চাগে মষ্ট প্ৰবেবলি আমি আফগানী ফুড কিছুমান পাম, আৰু চাওঁ এক্সপ্ল'ৰ কৰি চাওঁ কি কি পায় কি কি নাপায়। তো আমি তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল, কাৰণ তাত থকা দোকানকেইখনে আমাক মানা কৰি দিলে আমি তাত ভিডিঅ' শ্বুট কৰিব নোৱাৰোঁ বুলি। আকৌ আহি ঘূৰি আমি সেই আগৰ লোকেশ্যনটোতে আহি পালোঁ, য'ত চাহৰ দোকানখন আছিলে, য'ত টাৰ্ণিং পইণ্টটো আছিলে। তাৰ পৰাই আমি ষ্টাৰ্ট কৰিম। आप भी अफगानिस्तान से हो? अभी अफगानिस्तान से कितने साल पहले आए हो? 2 साल हो गए। 2 साल हो गए। तो मतलब ये दुकान 2 साल से है आपका? नहीं, ये तो ज़्यादा 4-5 साल हो गए। 4-5 साल हो गया आपको। बगलावा बगलावा हाँ। कैसा होता है, मतलब चीज़ मीठा है। मीठा है ना? हाँ, मीठा है। ओके। और ये जलेबी है, ये तो जलेबी है। और ये केक है। केक है, और ये ये तो वाला क्रीम रोल हाँ है। क्रीम रोल है। ये वाला तो ये वाला और केक केक है। है। ये तो डोनट्स है। डोनट्स मीठा है ना, वाला मीठा वाला। और ये क्या चीज़ है? ये ये तो खजूर है। खजूर है। खजूर खजूर मतलब ब्रेड का है? नहीं, ब्रेड का नहीं, आटा का है। आटा का है। हाँ, ये तो ज़्यादा मीठा नहीं है। ज़्यादा मीठा नहीं है ना। और ये इसको क्या बोलते हो आप लोग? रोट 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 तो चाय के साथ है। हाँ चाय के साथ ना। हाँ, चाय के मीठा साथ होता है, नमकीन होता है? नहीं, मीठा ज़्यादा नहीं है, नहीं ज़्यादा नहीं है कम ना। मीठा है। कितना दाम है ये? प्राइस 80 रुपये है। नहीं, वो तालाक है। क्या ये- बोलते हैं इसको? ये तो रोटी है, ये नान। रोटी है, नान है। ओके ओके। ये एक पीस करके सेल हाँ, करते हो? एक पीस। एक पीस ना। कितना प्राइस है उसका? उसके 20 रुपये। 20 रुपये। इसका क्यों भैया ज़्यादा है प्राइस? ये तो अलग है, पता है? हाँ हाँ हाँ। ये तो अलग है। कैसे बनाते हैं ये? ये तो दूध है, दही है, हाँ। यूज़ करते हैं, अंडा है और चीनी है। हाँ, तो थोड़ा मीठा ऑयल हो है। जाता है ना। हाँ, थोड़ा मीठा हो जाता उसके बाद बेक करते हैं। है। तो ये सब मतलब जो खाने का चीज़ है, ये सब ओरिजिनल आपका अफगानी है? हाँ, ये तो ओरिजिनल है। तो जैसे ये सब मतलब तो ये ब्रेड है, ये फेमस चीज़ अफगानी तो यही है। ये तो सुबह से शाम से टाइम में एक दिन में इस्तेमाल करना और पड़ता किसके है। साथ खाते हैं ये? सब्जी या चाय किसके साथ? ये तो सब्जी का होता है। ये और सब्जी होता है, हाँ, ये दोनों से। बाकी सब चाय के साथ। अच्छा।
সো ভিডিওটোৰ মাজতে অকণমান টাইম ৰখাই মই আপোনালোক ইনফৰমেশ্যন এটা দিওঁ ইনফৰমেশ্যন মানে ফাৰ্ষ্টতে কথা এটা সুধিলোঁ যে আপোনালোকৰ এই ঠাণ্ডাৰ দিনত বহুতে খোজকাঢ়ে বা সদায় খোজকাঢ়ে একচুৱেলি তো বা ঠাণ্ডাৰ দিনত বেছিভাগে বহুত খোজকাঢ়ে আৰু মোৰ দিনাকে যদি এনেকৈ ব্লগ কৰি ঘূৰি ফুৰিছে তো তেনেহ'লেতো বহুত খোজকাঢ়া হয় তো তেতিয়া আপোনালোকৰ ভৰিৰ বিষ উঠে নেকি নহ'লে দিনটো যদি অফিচত বহি থাকে বা বহুতৰে ৱৰ্ক ফ্ৰম হোম হৈ আছে মানে ঘৰৰ টেবুলত বহি থাকিব লাগে কেমেৰা অন হৈ থাকে বা কেমেৰা অন নহ'লে এটলিষ্ট বহি থাকিব লাগে তো তেনেকৈ মোৰ নিচিনাকৈ আপোনালোকে দিনটো যদি ৱৰ্ক ফ্ৰম হোম কৰি বহি থাকিব লাগে বহাৰ পিছত যিটো কোমৰৰ বিষ হয় নহয় এইটো মানে আমি বহি থকা মানুহবোৰেহে গম পাওঁ আৰু তো মোৰতো স্পেচিয়েলি হয়তো আপোনালোকৰো হয় নেকি আৰু নহ'লে এই ঠাণ্ডাৰ দিনতো আমি চবেই বেডমিণ্টন খেলা ষ্টাৰ্ট কৰিছোঁ বা যিকোনো খেলা ধূলা ষ্টাৰ্ট কৰিছোঁ গৰম উঠিবৰ কাৰণে চ' তেতিয়া আপোনালোকৰ হাতৰ বিষ বা ভৰি বিষ হয়নে স্পেচিয়েলি মোৰ কিন্তু হয় মই ইঞ্জুৰি পেইনৰ কথা কোৱা নাই মাছল পেইনৰ কথা কৈছোঁ তো মাছল পেইনৰ কাৰণে কি হয় মই এটা প্ৰডাক্ট ইউজ কৰি আছোঁ দুটা প্ৰডাক্ট ইউজ কৰি আছোঁ এইকেইদিন তো সেইটো মই ইউজ কৰি ভাল পাইছোঁ আৰু ভাবিছোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইটো তো কুইক কোম্পেনীয়ে প্ৰডাক্ট লৈ আনিছে সেইটো হ'ল কুইক কোম্পেনীৰ পেইন ৰিলিভিং জেল আৰু কুইক কোম্পেনীৰ পেইন ৰিলিভিং অইল তো জেলটো আপোনালোকে ওপৰতে লগাব পাৰে ধৰা হ'ল হাত বিষাইছে তো হাত জেলটো লগাই ধুনীয়াকৈ এইখিনি জেগাত লগাই আপোনালোকে ৰেষ্ট কৰিব পাৰে আৰু তাৰপিছত পেইন ৰিলিভিং অইলটো যদি তাৰ ওপৰতো আপুনি অইলটো লগাই এনেকৈ মাছাজ কৰিব পাৰে অকণমান টাইম বা যদি তাৰ ওপৰত লগাব নিবিচাৰে যদি এনে নৰ্মেলি লগাব বিচাৰে মলমটো নলগাই তো তাৰ নৰ্মেলিও আপোনালোকে লগাব পাৰে ধৰা হাতৰ এইখিনি জেগাত বিষ হৈছে তো এইখিনি জেগাত বিষ হয় আপোনাৰ ইয়াত অইলটো লগাই ল'লে ধুনীয়াকৈ গোটেইখিনি জেগাত লগাই লয় তাৰপিছত অকণমান লাহে লাহে মাছাজ কৰিব পাৰে তেতিয়া যদি ষ্টিফনেছ হয় ষ্টিফনেছটো নোহোৱা হৈ যায় আৰু স্পেচিয়েলি যদি গৰম পানীৰ সেক লোৱাৰ পিছত আপোনালোকে যদি ন'টিছ কৰে গৰম পানীৰ সেক প্ৰথমতে দি ল'ব অকণমান যিখিনি জেগাত বিষ হৈছে তাৰে পিছত মলমটো লগাব বা অইলটো লগাই আপোনালোকে মাছাজ কৰিব ধুনীয়াকৈ বহুত ৰিলিফ পাব তোৰ বটলটো এনেকুৱা দেখাত চাওক এনেকুৱা দেখি তো এই বটলটো লিখা থকা মতে ইয়াত গোটেইখিনি বস্তু নেচাৰেল হয় নেচাৰেল হাৰ্বেদি বনোৱা প্ৰাকৃতিক বস্তু হয় তো মই ইয়াত পঢ়ি চাইছোঁ ইয়াত ডাইৰেকশ্যনো লিখা আছে 2 to 3 টাইমছ ডেইলি দিনত 2বাৰ বা 3বাৰ আপোনালোকে ইউজ কৰিব পাৰে আৰু ইউজ কৰাটো ভাল একচুৱেলি আৰু এইটোৰ কোনো ছাইড এফেক্ট নাই যিহেতু ওপৰে ওপৰে লগোৱা হয় আৰু জেলটোৰো কোনো ছাইড এফেক্টছ নাই এতিয়ালৈকে মই একো পোৱা নাই আৰু এটা বস্তু আছে এইটো হ'ল আই ড্ৰপটো আপোনালোকৰ যাৰ যাৰ পাৱাৰ গৈছে চকুৰ তেওঁলোকৰ কাৰণে নহয় এইটো হ'ল ধৰা হ'ল চকুত বহুত ধূলি সোমায় তো ডাষ্টবোৰ গুচাবৰ কাৰণে বা আইবলছটো ক্লিয়াৰ কৰাৰ কাৰণে এইটো তেওঁলোকৰ এটা আই ড্ৰপ আছে আই ড্ৰপটোতো লিখা আছে নেচাৰেল বস্তু আপোনালোক দেখুৱাই দিছোঁ চ' বেচিকেলি এওঁলোকৰ ধুনীয়া প্ৰডাক্টছ আছে পেইন ৰিলিভিং জেল তাৰপিছত পেইন ৰিলিভিং অইল আৰু এওঁলোকৰ হ'ল আই ড্ৰপছ চ' আপোনালোকে ইচ্ছা কৰি এমেজনত চাব পাৰে এওঁলোকৰ প্ৰডাক্ট ফ্লিপকাৰ্টতো চাব পাৰে আৰামছে ধুনীয়াকৈ পাই যাব চ' এই ঠাণ্ডাৰ দিনত মাছল পেইনৰ পৰা ৰিলিফ পাবৰ কাৰণে এইবাৰ ইউজ কৰক কুইক কোম্পেনীৰ ৰিলিভিং অইল জেল চ' ব্যৱহাৰ কৰি কেনে পায় মোক জনাব আই হোপ ভাল পাব আৰু এতিয়া যাওঁ আকৌ ভিডিঅ'টোলৈ ঘূৰি চ' গাইজ ইয়াতে আমি এইখন দোকানত স্পেচিয়েল আফগানী বাৰ্গাৰ অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো বাৰ্গাৰৰ নিচিনা নৰ্মেল বাৰ্গাৰৰ নিচিনা একদম নহয় দেখাত আপোনালোকক দেখুৱাই দিছোঁ চাওক এইটো মানে এখন বহুত ডাঙৰ ৰুটি আৰু মই মেকিংটো আপোনালোক দেখুৱাই দিছোঁ ইয়াত কেনেকৈ ৰুটিখন বনাই আছে কেনেকৈ কি ইয়াত দিছে তাৰপিছত কি দিলে ইনগ্ৰিডিয়েণ্টছ মই মানে চাওঁতে মুখ মেলি চাওঁতে গ'ল আৰু মানে একদম ইউনিক বস্তু আৰু এওঁলোকৰ মতে কৈছে যে এইটো স্পেচিয়েল আফগানী বাৰ্গাৰ হয় চ' লেটছ ট্ৰাই কেনেকুৱা লাগে খাই একদম মানে ৰৈ আছোঁ তেতিয়াৰ পৰা কেতিয়া খাব পাম খাই চাওঁ কোন ইমান ডাঙৰ মুখখন বেছিকৈ মেলিব লাগিব বহুত ইউনিক হয় মানে বেছিকেলি আমি নান টাইপৰ ৰেপ কৰা আছে বাহিৰেদি আৰু ভিতৰত ফুল অফ চিকেন তন্দুৰী চিকেন আৰু যিটো সিহঁতে যে চাটনিটো যে দিছে ওপৰত চাটনিৰ বহুত ষ্ট্ৰং ফ্লেভাৰ আহি আছে আৰু ধনিয়া ফুল অফ ধনিয়া দিয়া আছে ধনিয়া চাটনি আৰু চিকেনৰ বহুত ভাল এটা ফ্লেভাৰ আহি আছে বঢ়িয়া লাগিছে খাই আৰু এবাৰ এইটোৰ দাম 100 টকা বাট এইটো কোনো পধ্যে এজন মানুহে খাব নোৱাৰে আপোনালোকে আহিলে দুজনে শ্বেয়াৰ কৰিবই লাগিব চাগে কিছুমানে 3জনেও খাব পাৰিব চাগে ইমান ডাঙৰ দিছে বহুত ডাঙৰ মস্ত ডাঙৰ এইটো মই মানে কণ্ট্ৰল কৰিব পৰা নাই আৰু এটা বাইট লৈ আছোঁ ইয়াত কণীও দিছে কণী
মাংস আলু চচ ধনিয়া কি দিয়া নাই 100 টকাত জবৰদস্ত ইভেন মই মানে ইণ্ডিয়ান বাৰ্গাৰতকৈ বেছি ভাল পাইছোঁ এইটো খাওঁতে মানে মুখে মুখে লাগি উৎপাদ আৰু সঁচাকৈ আশ্চৰ্যজনক মানে বহুত দিনৰ মই এটা বহুত ডিফাৰেণ্ট খানা খাইছোঁ বাৰ্গাৰো নহয় ৰোলো নহয় তাৰে মাজতে যদি আপোনালোকে খালী পেটে আহিছে মই ব্ৰেকফাষ্ট কৰাকৈ আহিছিলোঁ ব্ৰেকফাষ্টৰ কাৰণে এইটো বহুত বঢ়িয়া মানে পেট ভৰি যাব এজনে খাব নোৱাৰে ভাৰতত থাকি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৰাইজক মই আফগানী খানা দেখুৱাইছোঁ আপোনালোকে আহক ট্ৰাই কৰক দিল্লীত বহুত অসমীয়া মানুহ আছে বহু মানুহ আহে ফুৰিব তাকে বহুতে গম নাপায় আৰু বহুতে জানে আৰু জনাবিলাকেতো গমেই পাইছে এইটো কিমান টেষ্টি আৰু নজনাবিলাকে আহক এবাৰ ট্ৰাই কৰা আফগানী ফুড বিকজ এতিয়াতো পচিবল নহয় আফগানিস্তানত যোৱাটো আমি দিল্লীত আহি আফগানী ফুড ট্ৰাই কৰাত কি লছ আছে ইয়াক যদি পাই আছোঁ আৰু বহুত টেষ্টি সঁচাকৈ মানে বহুত টেষ্টি এইখিনি মই পেক কৰাই লওঁ এইবিলাক খাব নোৱাৰোঁ নেক্সট এপিছডত লগ পাম বেলেগ এটা ব্লগ লৈ বেলেগ এটা জেগা লৈ আই হোপ আপোনালোকে এইটো ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যোনে নতুন আহিছে মোৰ চেনেলত নতুন নতুন জেগাৰ নতুন নতুন ডিফাৰেণ্ট খাদ্য দেখিবলৈ পাব আৰু যদি আপুনিও মোৰ হিচাপ ফুডি হয় চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুন জেগা এক্সপ্ল'ৰ কৰি থাকক খাই থাকক সুখী থাকক स्टे फूडी स्टे हेल्दी आपका भैया दुकान कितना साल हो गया 10 साल से हो गए मतलब आप यहाँ पे 10 साल से हो आपका क्या क्या स्पेशल होगा भैया पानी बर्गर है स्पेशल चिकन बर्गर है वेज बर्गर है प्राइस कितने है भैया 50 रुपये 100 रुपये 50 रुपये 100 रुपये तो अफगानिस्तान से हो 10 साल पहले आए हो आप नहीं गया वापस वहाँ पे तो अभी सिचुएशन थोड़ा ख़राब है ना ठीक नहीं है काम बिल्कुल काम खत्म हो गया काम खत्म हो गया काम नहीं है फ्लाइट पास है सब चीज़ सैलरी जो नहीं है सब ये दुकान सब बंद है ये दुकान खुला है अभी पैसा नहीं है पैसा नहीं है ना बात है पैसा नहीं हाँ